নমস্কাৰ বন্ধুসকল, হিমান্ত পল্ট্ৰি ফাৰ্মিং ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি মনটো মোৰ ইমানেই ভাল লাগিছে কাৰণ হাঁহকেইটা আজিৰ পৰা মোৰ কণী পাৰিবলৈ আৰম্ভ কৰিছে। হাঁহকেইটাই কেইটা কণী পাৰিছে মই আজি অকণমান আপোনালোকৰ ভিডিঅ'টো দেখুৱাবলৈ বিচাৰিছোঁ। এতিয়া আহক বন্ধুসকল, মই আপোনালোকক গঁৰালৰ ভিতৰত লৈ যাওঁ আৰু হাঁহকেইটাই কেইটা কণী পাৰিছে আপোনালোকক দেখুৱাই আছোঁ। আৰু বন্ধুসকল, এতিয়া মই গঁৰালৰ ভিতৰলৈ আহিছোঁ আৰু গঁৰালৰ দৰ্জাখন খুলি লৈছোঁ আৰু এইকেইটা হাঁহকেইটা পুৰা চিঞৰি আছে। এতিয়া এইকেইটা হাঁহ দেখিছে, এইকেইটা হাঁহ আৰু এতিয়া কণী চাওঁ ক'ত পাৰিছে। ইয়াতে মই এটা কণী দেখিছোঁ, এইটো বন্ধুসকল, এইটো চব হাঁহকেইটাই কণী পাৰা আৰম্ভ কৰিছোঁ। এইটো এটা মই কণী পাই গ'লোঁ আৰু চাওঁ এইপিনে ক'ত পাৰিছে। এইটো এটা বন্ধু, এইটো এটা কণী পাৰি থৈছে ইয়াতে, দুটা কণী এতিয়ালৈকে পাই গ'লোঁ আৰু এতিয়া চাওঁ ভালকৈ ক'ত কণী পাৰি থৈছে বৰ্তমান। আৰু এতিয়া মই ইয়াত দেখা নাই বন্ধুসকল। এইটো এটা চাওক, এইটো পাচিটোত এটা পাৰি থৈছে, এইটো চাওক, এইটো এটা তিনিটা, এয়া চাওক বন্ধুসকল, তিনিটা কণী হাঁহকেইটাৰ পৰা আৰম্ভ কৰিছে আজিৰ পৰা। তো মনটো বহুতেই ভাল লাগি আছে কাৰণ বহুত দিনৰ মূৰত ইমানখিনি তেহেঁতক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ খুৱাই বুৱাই। তো আজি তেহেঁতি ৰিজাল্টটো দি দিছে, বহুতেই ভাল লাগিছে। আজিৰ পৰা কণীৰ পৰা আৰম্ভ কৰিছে। এতিয়া এইকেইটা হাঁহে কোনজনীয়ে কণী পাৰিছে গম নোপোৱা নাই। বাকী আপোনাৰ হাঁহ আছিলে 9জনী, মাইকী হাঁহ মতা দুটা, তাৰে আপোনাৰ 9জনীৰ ভিতৰত 3জনীয়ে পাৰিছে। বাকী আপোনাৰ 6জনী হাঁহে এতিয়ালৈকে কণী পৰা নাই আৰু কোনকেইটাই পাৰিছে কোনকেইটাই নাই পৰা এতিয়ালৈকে মই গম পোৱা নাই। বাকীকেইজনীও পাৰিব চাগে, লাহে লাহে আৰম্ভ কৰিছে আৰু তেতিয়া 3জনীয়ে কণী পাৰিছে আৰু বাকীকেইজনীও লাহেকৈ পৰা আৰম্ভ কৰিব মোৰ মতে। আৰু বেছিদিন নাই চাগে আৰু 2-3 দিনৰ ভিতৰতে এইকেইজনীও পাৰিব লাগে। আৰু এইটো মই কালি বন্ধুসকল ইয়াতে বনাই দিছিলোঁ। হাঁহকেইটাই অলপ কালি বহুত ডিষ্টাৰ্ব কৰি আছিলে, সেইকাৰণে ককৰাই আছিলে। মই ভাবিছোঁ কণীৰ পৰা আৰম্ভ কৰিব চাগে, সেইকাৰণে অলপ সিহঁতি আমনি কৰিছে। তো সেইকাৰণে মই কালি পাচি এটা দি খেৰ দি দিছিলোঁ যাতে ইয়াতে কণী পাৰিব পাৰে। কিন্তু আজি দেখিলোঁ বৰ্তমান কালি যিটো ভাবিছিলোঁ সেইটোৱে হ'ল। এতিয়া বৰ্তমান তাতে এটা কণী পাৰিলে হাঁহে আৰু বাকী দুটা আহি এইটো চুকত পাৰি থ'লে। আৰু বন্ধুসকল, বহুতে মনটো ভাল লাগিছে মোৰ আজি কণীকেইটা দেখি আৰু তেহেঁতি ইমান ধুনীয়াকৈ পাৰিছে। আৰু এতিয়া মই কণীকেইটা উঠোৱাই লৈছোঁ তেহেঁতৰ পৰা, তেহেঁতক খং উঠিব পাৰে, ইমান কষ্ট কৰি মই কণীকেইটা পাৰিলোঁ আৰু তো এতিয়া আৰামছে লৈ গৈছোঁ। বাকী কুকুৰাকেইজনীও কণী পাৰিব লাগে, যদি হাঁহকেইটাই কণী পাৰিছে আজিৰ পৰা ষ্টাৰ্ট কৰিছে, কুকুৰাকেইজনীও আৰম্ভ কৰিব লাগে আৰু কণী পৰাত। আৰু বন্ধুসকল, হাঁহকেইটা দেখিছেনে আপোনালোকে? এইকেইটাই হাঁহ মোৰ, এইকেইটা হাঁহে কণী দিছে ধুনীয়াছে, 3জনী হাঁহে। আৰু বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ' সৈতে। আজিলৈ দিলোঁ এণ্ড টাটা, বাই বাই, জয় অসম।